চাই শিকি বুজি ভাল পোৱা আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামলৈ। নমস্কাৰ, আজিৰ এই ভিডিঅ'টো হৈছে নিকনেমছ অফ ফেমাছ পাৰ্চনেলিটিজ অফ ইণ্ডিয়া। তো কোনো পলম নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, হু ইজ ফাদাৰ অফ নেশ্যন? অপশ্যন এ মহাত্মা গান্ধী। কুৱেশ্যন নম্বৰ 2, হু ইজ ফ্ৰণ্টিয়াৰ গান্ধী? অৰ্থাৎ ফ্ৰণ্টিয়াৰ গান্ধী মানে হ'ল সীমান্ত গান্ধী কোন? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি খান আব্দুল গাফাৰ খান। কুৱেশ্যন নম্বৰ 3, হু ইজ আইৰন মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ কোন? অপশ্যন এ চৰ্দাৰ বল্লভ ভাই পেটেল। কুৱেশ্যন নম্বৰ 4, হু ইজ কল্ড শ্বেৰ-এ কাশ্মীৰ? কাশ্মীৰৰ শ্বেৰ কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্বেখ মহম্মদ আব্দুল্লাহ, অপশ্যন বি। কুৱেশ্যন নম্বৰ 5, হু ইজ নেপোলিয়ন অফ ইণ্ডিয়া? অপশ্যন চি সমুদ্ৰগুপ্তা। কুৱেশ্যন নম্বৰ 6, হু ইজ কল্ড কবি গুৰু, বিশ্বকবি অৰ গুৰুদেৱ? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ৰবীন্দ্ৰনাথ টেগোৰ। Question number 7, who is called Rajaji? Option B, C. Raja Gopalachari. Question number 8, who is known as Punjab Kesari? এর শুদ্ধ উত্তর হৈছে অপশ্যন ডি লালা লাজপত রায়। Question number 9, who is Nightingale of India? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সৰোজিনী নাইডু। কুৱেশ্যন নম্বৰ 10, হু ইজ ন'ন এজ ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট এণ্ড লোকমান্য অলছো? লোকমান্য বুলিও কোৱা হয় কাক? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ বাল গংগাধৰ তিলক। কুৱেশ্যন নম্বৰ 11, হু ইজ কল্ড দি লেডি উইথ দি লেম্প? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি ফ্লোৰেন্স নাইটিংগেল। Question number 12, who is known as man of peace? এর শুদ্ধ উত্তর হচ্ছে অপশন বি লাল বাহাদুর শাস্ত্রী। Question number 13, who is known as morning star of Indian Renaissance? এর শুদ্ধ উত্তর হচ্ছে অপশন এ ৰাজা ৰামমোহন ৰায়, যিয়ে ব্ৰহ্ম সমাজ স্থাপন কৰিছিল। Question number 14, who is known as Grand Old Man of India? এর শুদ্ধ উত্তর হচ্ছে অপশন ডি দাদা ভাই নাওরাজি। Question number 15, who is called Haryana Hurricane? The right answer of this question is Kapil Dev, option B. Question number 16, who is called Tota a Hind? ভাৰতৰ তোতা বুলি কাক কোৱা হয়? অপশ্যন এ আমিৰ খুছৰো। কুৱেশ্যন নম্বৰ 17, হু ইজ ন'ন এজ মহামানা? শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পণ্ডিত মদন মোহন মালৱিয়া। কুৱেশ্যন নম্বৰ 18, হু ইজ কল্ড আইৰন লেডি অফ ইণ্ডিয়া? শুদ্ধ উত্তৰ হৈছে অপশ্যন বি ইন্দিৰা গান্ধী। হু ইজ কল্ড টাইগাৰ অফ মাইচুৰ? কুৱেশ্যন নম্বৰ 19 হ'ল, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি টিপু চুলতান। হাইদাৰ আলী হ'ল টিপু চুলতানৰ দেউতাক আৰু মুফেদ মুহম্মদ হ'ল হাইদাৰ আলীৰ দেউতাক। কুৱেশ্যন নম্বৰ 20, হু ইজ ন'ন এজ মিছাইল মেন অফ ইণ্ডিয়া? মিছাইল মেন মানে আমাৰ কি মিছাইল মানৱ বুলি কাক কোৱা হয় ইণ্ডিয়াৰ? সকলোৱে জানে বোধহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ডক্টৰ APJ আব্দুল কালাম। Question number 21, who is called Missile Woman of India? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে, তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ টেচি থমাছ। তো এতিয়া হ'ব কুৱেশ্যন নম্বৰ 22, who is known as Saint of the Gutters?
তো এইটো সকলোৱে জানে, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটোৰ উত্তৰ হ'ব অপশ্যন ডি, মাদাৰ টেৰেছা। কুৱেশ্যন নম্বৰ 23, হু ইজ কল্ড দেশৰত্ন? দেশৰত্ন কোন এইটো জানে, এইটো উত্তৰ ৰাজেন্দ্ৰ প্ৰসাদ, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 24, হু ইজ কল্ড অন্ধ্ৰ কেশৰী? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, টি প্ৰকাশম। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 25, হু ইজ কল্ড দেশবন্ধু? ইয়াতে দেশবন্ধু ইয়াতে অসমীয়াত ক'লে আমাৰ অপশ্যন বি এনচাৰ, চিত্তৰঞ্জন দাস। কুৱেশ্যন নম্বৰ 26, হু ইজ কল্ড দীনবন্ধু? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি, চি এফ এণ্ড্ৰিউছ। কুৱেশ্যন নম্বৰ 27, হু ইজ ন'ন এজ লোকনায়ক? তো লোকনায়ক কাক কোৱা হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, জয়প্ৰকাশ নাৰায়ণ। কুৱেশ্যন নম্বৰ 28, হু ইজ কল্ড চাচা? এইটোৰ উত্তৰ সকলোৱে জানে বাৰু, নেহৰুজীক চাচা বুলি জনা যায়, জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 29, হু ইজ কল্ড বংগবন্ধু? এই বংগবন্ধু কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে শ্বেইখ মুজিবুৰ ৰহমান, অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 30, হু ইজ কল্ড গুৰুজী? গুৰুজী কাক কোৱা হয়? তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, এম এছ গোৱালৱালকাৰ। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 31, হু ইজ কল্ড নেতাজী? এইটোৰ উত্তৰ সকলোৱে জানে, নেতাজী কাক কয়? সুভাষ চন্দ্ৰ বোস, অপশ্যন ডি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 32, হু ইজ ন'ন এজ পেৰিয়াৰ? এইটো পেৰিয়াৰ কাক কয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ই ভি ৰামাস্বামী, অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 33, হু ইজ কল্ড ফ্লাইং শ্বেইখ অফ ইণ্ডিয়া? তো এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো প্ৰায় আহি থাকে। ইয়াৰে শুদ্ধ উত্তৰ মিল্খা সিং। কুৱেশ্যন নম্বৰ 34, হু ইজ ন'ন এজ বাৰ্ডমেন অফ ইণ্ডিয়া? তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, সলিম আলী। এইটো প্ৰায় আহি থাকে। কুৱেশ্যন নম্বৰ 35, হু ইজ ন'ন এজ মেচিয়াভেলি অফ ইণ্ডিয়া? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, চাণক্য। কুৱেশ্যন নম্বৰ 36, হু ইজ কল্ড মাৰ্টিন লুথাৰ কিং অফ ইণ্ডিয়া? তো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, স্বামী দয়ানন্দ সৰস্বতী। কুৱেশ্যন নম্বৰ 37, হু ইজ ন'ন এজ মেজিচিয়ান অফ হকী? তো ইয়াৰে শুদ্ধ উত্তৰ জানে আপোনালোকে, ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন ডি, ধ্যানচান্দ। কুৱেশ্যন নম্বৰ 38, হু ইজ কল্ড নাইটেংগেল অফ বলিউড? ইয়াৰে শুদ্ধ উত্তৰ হৈছে লতা মংগেশকাৰ, বিখ্যাত গায়িকা, অপশ্যন বি ইজ কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 39, হু ইজ ন'ন এজ য়ং তুৰ্ক? য়ং তুৰ্ক বুলি কাক জনা যায়? তো ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, চন্দ্ৰশেখৰ। এতিয়া আহিছোঁ আজিৰ প্ৰশ্ন উত্তৰ শিতানৰ শেষৰ প্ৰশ্নটিৰ মাজলৈ। কুৱেশ্যন নম্বৰ 40, হু ইজ ন'ন এজ শ্বহীদ এ আজম? তো ইয়াতে 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট বক্সত জনাই দিব। তো আজিলৈ ইমানেই। আজিৰ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ'বোৰ যথাসময়ত পাবলৈ আমাৰ ইউটিউব চেনেল ষ্টাডি পইণ্ট আছামটি ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটি অলত ছেট কৰি ল'ব। তো পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে জয় অসম, ধন্যবাদ।